নমস্কাৰ এনে ভাৰতলৈ স্বাগতম জনাই ষ্টুডিঅত মই পিংকি কলিতা। কৃষ্ণগুৰু ধৰ্মৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'বলৈ সক্ষম হোৱা প্ৰথমগৰাকী লোক হ'ল সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহৰ ৫টা বৰ্ষ সম্পূৰ্ণ হওঁ অৱস্থাত নিজৰ ধৰ্মৰ লোকসকলক চমক দিবলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কি হ'ব পাৰে এই চমক? এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। 1990 চনত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি হৈ থকাৰ সময়তে সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিছিল কৃষ্ণগুৰু ধৰ্ম। 1992 বৰ্ষত সোণোৱাল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। এই ঘটনাৰ কিছুদিন পিছতে সৰ্বানন্দ সোণোৱাল এদিনত অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি কৃষ্ণগুৰু অৰুণ গোস্বামীয়ে ভৱিষ্যতবাণী কৰে। বছৰ পাৰ হৈ দশক বাগৰিল। আঢ়ৈ দশকৰ পিছত কৃষ্ণগুৰুৰ ভৱিষ্যতবাণী সঁচা প্ৰতিপন্ন হ'ল। অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল সৰ্বানন্দ সোণোৱাল। নিজৰ মৰমৰ শিষ্যক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱালৈকেহে যেন কৃষ্ণগুৰু অৰুণ গোস্বামীৰ শৰীৰেও কোনোমতে অপেক্ষা কৰি আছিল। 2016 বৰ্ষত সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ দুবছৰ পিছতে কৃষ্ণগুৰু অৰুণ গোস্বামীৰো মহাপ্ৰয়াণ ঘটে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহৰ আজি 5 বছৰ পূৰ হওঁ সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰীত্বৰ 5 বছৰীয়া কাৰ্যকালৰ বিদায় বেলাত সৰ্বানন্দ সোণোৱালৰ সন্মুখত গুৰু দক্ষিণা প্ৰদানৰ এয়াই যেন সুবৰ্ণ সুযোগ। সোণোৱালেও এই সুযোগৰ মুঠেও অপব্যৱহাৰ কৰিব বিচৰা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত অনুৰোধ ৰক্ষা কৰি অহা 7 ফেব্ৰুৱাৰীত কিছু সময়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰপেটা জিলাৰ নসত্ৰত থকা কৃষ্ণগুৰু আশ্ৰমত পদাৰ্পণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই আগমনক লৈ ইতিমধ্যে উদুলি মুদুলি হৈ পৰিছে কৃষ্ণগুৰু আশ্ৰম। প্ৰধানমন্ত্ৰীক আদৰিবলৈ আশ্ৰম কৰ্তৃপক্ষই সৰ্বাত্মক প্ৰস্তুতিত নামি পৰিছে। কৃষ্ণগুৰু আশ্ৰমত ভৰি দিয়া দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী পদাৰ্পণৰ লগে লগে কৃষ্ণগুৰু আশ্ৰমৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি হ'ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদাৰ্পণৰ জৰিয়তে যেন সৰ্বানন্দ সোণোৱালেও নিজৰ প্ৰয়াত ধৰ্মগুৰুৰ ঋণ পৰিশোধ কৰিব বিচাৰিছে। অহা 7 ফেব্ৰুৱাৰীত নসত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদাৰ্পণৰ ঘটনা প্ৰয়াত ধৰ্মগুৰু অৰুণ গোস্বামীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুদক্ষিণা হিচাপে অভিহিত হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত।